हेलो फ्रेंड्स, আজি ৰাতিপুৱাই উঠি নতুনকৈ বনোৱা ঘৰটো অলপ চাফা চুফা কৰিলোঁ। যিহেতু আজি আমাৰ মাৰ তিথি, এই ঘৰটোতে মই পাতিম যিহেতু মুচি সাৰি ল'লোঁ। আৰু আমাৰ ওচৰৰে খুৰা এজনে আহি ধুনীয়াকৈ ঠগীখন পাতি দিলে। গৰমৰ কাৰণে বৰ বেছি ভকত মতা নাই, মাত্ৰ 3জন ভকতে মাতিছিলোঁ। আৰু আমি ঘৰৰ পৰিয়ালটোৱে এনেকৈ তেওঁক আজি সেৱা কৰিলোঁ। আৰু তেওঁলোকক চাহ দিবৰ কাৰণে মই অলপ গিলাচ পিঠাও বনালোঁ। আৰু ভাল লাগিল, আমাৰ খুৰা এজনে আহি পিনে ধুনীয়াকৈ আমাক পুথিখিনি পঢ়ি শুনালে। हले जाले डाले पाते फूले फूले बिनु ओशम कानू दामुरी सा